যায় বইলটো বইলে একো নাই কিন্তু হালধি অলপ কালাৰটো অলপ লাগেতো নহ'লে বেলেগে দেখা যায় ক'ব নহয় কি কোৱা খাইছে অ'। হেল্ল' এভৰিৱান, পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ৱেলকাম বেক টু হেণ্ডিক্স কিটচেন। চ' আজি বতৰটো আমাৰ এইফালে খুবেই ভাল, মিহি মিহিকৈ বতাহ মাৰি আছে আৰু বৰষুণো দিব চাগে। তো আজি ভাবিলোঁ মাংসকে অলপ আনি খাই দিওঁ। তো আজি মই যোনটো ৰেচিপি বনাবলৈ লৈছোঁ সেইটো মই মনোজ ভাই চেনেলৰ পৰা শিকিছিলোঁ। মনোজ ভাইক চাই কিন্তু খুব ভাল লাগে, বৰ জমনি জমনি কৰি থাকে। তেনেকৈ আমাৰ ঘৰত তিনিটাই আমি চায়ে থাকোঁ, মা মই ভাইটি। তো এদিন মানে তেনেকৈ চাই থাকোঁতে দেখা পালোঁ যে মুৰ্গী মাংসৰ লগত এটা বইল ৰেচিপি দিছে আৰু দেখিবলৈ ইমানেই টেষ্টি হৈছে, বইল নিচিনা লাগাই নাই। সেইকাৰণে ভাবিলোঁ আমিও এদিন বনাই খাই চাওঁ। এদিন বনাই এনেকৈ খাই চালোঁ, বহুতেই ভাল লাগিলে খাই, মানে নকওঁ আৰু বহুতেই ভাল লাগিলে। তো আজি বতৰটোও ভাল, সেইকাৰণে ভাবিলোঁ মাংসকে আনি অলপ জ্বলা দি বইল বনাই খাই দিওঁ। সদায়তো তেল মছলা দি খাই থাকোঁ আৰু আপোনালোকে চাই যাওক ৰেচিপিটো কেনেধৰণে বনাওঁ। তো সেয়াই আৰু যদি মনোজ ভাই মোৰ ভিডিঅ'টো কেনেবাকৈ পাছলৈ যদি আপুনি চায় তেন্তে কমেণ্ট কৰিব মোক মোৰ বনোৱা পদ্ধতিটো হৈছেনে নাই। কিন্তু কৈছোঁ নহয়, খাবলৈ যে বিৰাটেই টেষ্টি। মোৰ এতিয়া কথাটো কওঁতেই মুখৰ পানী ওলাই গৈছে, ইমানেই টেষ্টি খাবলৈ, নকওঁ আৰু। তো বেছি পলম নকৰোঁ আৰু বনাওঁ আৰু দবাই দিওঁ আৰু। প্ৰথমতে মই কেৰাহীখন পাতি ল'লোঁ আৰু কেৰাহীখন অকণমান দেৰি গৰম হোৱাৰ পিছত মই পানী দি দিম। এতিয়া মই দিম আদা পাত কিখিলা মই গাঁঠি মাৰি দি দিছোঁ ইয়াত। তাৰপিছতে মই দিম এতিয়া মান ধনিয়া 5-6 খিলামান দি দিছোঁ। আৰু আপোনালোকৰ ওচৰত যদি ইটো ধনিয়া থাকে তেতিয়া সেইটোও দি দিব পাৰে, মোৰ ওচৰত নাই কাৰণে মই দিয়া নাই। তাৰপিছত 2টা বিলাহী কাটি থৈছিলোঁ, এইকেইটা দি দিম এতিয়া। তাৰপিছতে মই লং, ইলাচি, ডালচেনি এনেকৈ খুন্দি লৈছিলোঁ, সেইখিনি দি দিম। তাৰপিছতে দিম আদা, নহৰু আৰু ৰঙা জলকীয়া। শুকানটো নহয় এইটো, আপোনালোকে পাৰিলে ভোট জলকীয়া দিব। মোৰ ওচৰত ভোট জলকীয়া নাই কাৰণে মই দিয়া নাই। যোনে যোনে কম জ্বলা খায় সিহঁতে ভোট জলকীয়া নিদিলেও হ'ব, এইটো ৰঙা জলকীয়া যোনটো থাকে সেইটো দিলেও হ'ব। তাৰপিছত এতিয়া মই দিম জালুকটো অলপ বেছিকৈ দিব, তেতিয়াহে টেষ্টটো আহিব আৰু জালুকীয়া হ'লেহে ভাল লাগে বইলটো খাই। তাৰপিছত এতিয়া মই মাংসখিনি দি দিম। মাংসখিনি আপুনি ষ্টাৰ্টিঙতো দিব পাৰে, ষ্টাৰ্টিং মানে এই কি কয় মান ধনিয়া দিওঁতে। এতিয়া দিম নিমখ আৰু হালধি। এইখিনি এতিয়া 10 মিনিটৰ কাৰণে উতলিবলৈ দিম। বস্তু এটা দিব থাকিয়ে গৈছিলে, আলুটো মই দি দিওঁ যাতে আলুখিনিও সিজি থাকক লগতে। আলু 2টা এয়া কাটি লৈছিলোঁ, এইকেইটা দি দিছোঁ। এইখিনি এতিয়া লৰাই মেলি ঢাকি থৈ দিম। ভাতৰ লগত খাবলৈ জলকীয়া কেইটামান ছিঙি আনো ৰ'ব গছৰ পৰা। আমাৰ বাৰীত বেলেগ এটা শ্বেপৰ জলকীয়া লাগি আছে, চাওকচোন ইমান ধুনীয়া জলকীয়াটো। এটা ছিগিয়ে থাকিলে, শ্বেপটো বেয়া ধুনীয়া। চাওক এইফালেও লাগি আছে, কি জলকীয়া কয় বাৰু এইটো, মোক কমেণ্ট কৰি জনাবচোন। মাংসখিনি ধুনীয়াকৈ উতলিছে। এতিয়া এই জোলকণ যে অকণমান পনীয়া হৈছে, সেইকাৰণে মই ইয়াত ডাঠ হ'বলৈ বস্তু এটা এড কৰিম, যিটো হৈছে পিঠাগুড়ি মই ইয়াত মিক্সিত পিচি লৈছিলোঁ, অলপ পানী এড কৰি সেইটোকে মই ইয়াত ঢালি দিছোঁ। এতিয়া পিঠাগুড়ি এড কৰিলে মানে আপোনাৰ এই জোলকণ বহুত ডাঠ হয় আৰু খাবলৈও টেষ্টি হয়। ইমান যে ধুনীয়া হৈছে জোলকণ, একদম কালাৰটো চাওকচোন, কালাৰটো বাদ দিয়ক, ইমানেই ধুনীয়া গোন্ধাইছে।
মজা। আপোনালোকক যদি দিব পৰা হ'লে মোৰ গুণটো কিমান ভাল লাগিলেহেঁতেন। একদম খাই দিও লাগিয়ে গৈছে আৰু এনেকৈ বনাই খাই চাব আপোনালোকে, নিশ্চয় ভাল পাব। আৰু সদায়তো তেল মছলা দি খায়ে থাকে, বইলো খায় বাৰু, কিন্তু এনেধৰণে খাই চাব, মজা পাই যাব। এতিয়া মই অলপ লাষ্টত নেমু চেপি দিম। মজা। আৰু এটা বস্তু আপোনালোকে এড কৰিব পাৰে, সেইটো হৈছে ভোট জলকীয়া আচাৰৰ তেল। ভোট জলকীয়া যোনে বেছি জ্বলা খায় আপোনালোকে ভোট জলকীয়া আচাৰৰ তেলটো দি দিব, তেতিয়া ফ্লেভাৰটো বৰ ধুনীয়া আহে। কিন্তু আমাৰ ঘৰত আকৌ এটা প্ৰাণীয়ে ভোট জলকীয়া নাখায়, সেইকাৰণে মই দিব নোৱাৰোঁ। তো একো নাই, কিন্তু চাওকচোন জোলকণ চাওক, কি ধুনীয়া একেবাৰে। আৰু লাষ্টতে এয়া মান ধুনীয়া অলপ দি দিছোঁ আকৌ। মাংসখিনি এতিয়া মোৰ হৈ গ'ল। এতিয়া গেছটো অফ কৰি অকণমান ঠাণ্ডা হ'বলৈ থৈ দিওঁ, তাৰপিছতে ভাতটো দবাই দিম আৰু টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে খাবলৈ। মোৰতো গুণটো যেতিয়া বনাই থাকোঁতেই মোক খাবলৈ মন গৈ আছিলে, কিন্তু আপোনালোকক দেখুৱাবতো লাগিব ন। খাওঁ। বহুত মজা। বহুত মজা, বহুত বেছিয়ে মজা। মনোজ ভাই জিন্দাবাদ। ইমান টেষ্টি ৰেচিপি তুমি শিকালা, বহুত ভাল লাগিছে দেই। খাই চাব আপোনালোকে। বহুত টেষ্টি হৈছে খাবলৈ, বহুতেই বেছিয়ে টেষ্টি। প্লিজ আপোনালোকেতো ট্ৰাই কৰিব, মই গেৰেণ্টি দিছোঁ আপোনালোকেতো বহুত ভাল পাব খাই। আৰু তেল মছলা নিদিয়াকৈ, তেল দিয়া নাই, পিঁয়াজ দিয়া নাই, বাকী একো জিৰা তেনেকৈ একো দিয়াই নাই, জালুকটো দিছোঁ বাৰু। মজা লাগিছে খাই। ঠাণ্ডা দিনত এনেকৈ খাব আৰু। ভাত চাত খাই আহি এতিয়া বোলো অলপ দেৰি ৰেষ্ট লওঁ, মানে কি অকণমান দেৰি আৰু জিৰাওঁ। তেনেকৈ মোৰ দুপৰীয়া ভাত চাত খাই আৰু টোপনি নধৰে, কাৰণ দিনত যদি মই শুওঁ ৰাতি মোৰ টোপনিয়ে নধৰিব, সেইকাৰণে দিনত মই তেনেকৈ নুশুৱেই। আৰু আজি খাই কিন্তু মজা লাগিলে। এনেকৈ বনালে বৰ ভাল লাগে খাই, আৰু বতৰটোও ভাল, জ্বলা পূৰা দিছোঁ জ্বলা। আৰু মোৰ আগৰ ভিডিঅ'বোৰ চাই বাৰু আপোনালোকে মোৰ ৰেচিপিবিলাক ট্ৰাই কৰিছেনে? যদি ট্ৰাই কৰিছে তেন্তে কমেণ্ট কৰিব, ফিডবেক দিব, তেতিয়া মোৰো ভাল লাগে। সেয়াই আৰু। তো আজিলৈ তেন্তে বাই বাই, अलविदा, फिर मिलेंगे चलते चलते नहीं, फिर मिलेंगे मेरे दुनिया फिर मिलेंगे मेरे पाकघर में।